প্ৰথমতে মই কেৰাহী এটা গৰম কৰি তাত কিছু বাটাৰ দি লৈছোঁ। বাটাৰৰ সলনি ৰিফাইন তেল বা ঘিউ ব্যৱহাৰ কৰিব পাৰি। আৰু তাৰপিছত মই চেৱৈখিনি দি ধুনীয়াকৈ লৰাই দি আছোঁ যাতে অকণমান ৰঙচুৱা হয়। কিছু সময় ৰঙচুৱাকৈ ভজাৰ পিছত মই ইয়াতে খিচমিচ আৰু এখিলা তেজপাত ব্যৱহাৰ কৰি ধুনীয়াকৈ লৰাই দি আছোঁ। লগতে ইয়াত প্ৰয়োজন অনুসৰি চেনিও দিছোঁ আৰু ধুনীয়াকৈ লৰাই দি আছোঁ। কিছু সময় লৰাই লৈ মই ইয়াতে প্ৰয়োজন অনুসৰি গাখীৰ ঢালি দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিম, একেবাৰে কম জুইত। অকণমান সময়ৰ পিছত মই ইয়াতে অকণমান নিমখ দি ধুনীয়াকৈ এতিয়া উতলিবলৈ দিম। চেৱৈখিনি উতলি থাকোঁতে মই মাজে মাজে এনেদৰে লৰাই দি আছোঁ যাতে চেৱৈখিনি তলত লাগি নধৰে। কিছু সময় উতলাৰ পিছত মই হেতাখনেৰে এনেদৰে ভাঙি দিছোঁ যাতে চেৱৈখিনি গাখীৰৰ লগত সম্পূৰ্ণৰূপে মিহলি হৈ যায়। আৰু এনেদৰে কিছু সময় থকাৰ পিছত আমাৰ চেৱৈখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া মই গৰমে গৰমে এটা বাতিত ওলাই ল'লোঁ খাবলৈ।